হৈছে একদম এতিয়া মই একো ক'ব পৰা অৱস্থাত নাই দেই এনে কিমান মান বস্তু অলংকাৰ তোমালোকৰ নিছে 10-15 লাখ মান হ'ব 10-15 লাখ মান অলমোস্ট 15 লাখ মানৰ বস্তু মোৰ হাজবেণ্ডৰ আৰু মোৰ বাচ্চা ইনফেক্ট মোৰ বাচ্চাৰ বস্তু আছে কি কৰিছে বাচ্চাজনী কিবা সৰু এপাত ৰূপৰ খাৰু থৈ গৈছে ৰূপৰ খাৰু পাত থৈ গৈছে বাকি সব লৈ গৈছে মোটামুটি তাইৰ ভাগৰে বেংগল সোণৰ দুযোৰ আসলে ওএনজিসি আবাসিক এলাকার একটা কোয়ার্টার তোমার মা ওএনজিসি যেটো কর্মরত যে ওএনজিসি আবাসিক এলাকাতে এনেকুৱা ডকাইতি কাণ্ড হৈছে কি কবা এই ক্ষেত্ৰত চাও আমি এতিয়া আগবাঢ়িছো তেওঁলোকৰ লগত কথা পাতিছো সিকিউৰিটি সেকশনে কেনেকে কি কৰে এতিয়া সব ক'ব পৰা ইমানে নি তেওঁলোকে জানে যে প্ৰেডিক্টেবল নহয় বস্তুটো মই ফাৰ্স্ট এটো খুলিলো ধুনিয়াকে লকত খুল খাইছে এটো খুলিছো লকত খুল খাইছে ধুনিয়াকে এটো লকতে খুল খালে তাৰপিছত মই সন্দেহ কৰা নাই মোৰ হাজবেণ্ডৰ আৰু মোৰ বাচ্চা ইনফেক্ট মোৰ বাচ্চাৰ বস্তু আছে কি কৰিছে বাচ্চাজনী কিবা সৰু এপাত ৰূপৰ খাৰু থৈ গৈছে